আমাৰ এটা একেবাৰে নতুন গান অলপ দিনৰ আগত আমি ৰিলিজ কৰিছোঁ। সকলোৱে গম পাইছে চাগে, মুনীন বৰুৱা আমাৰ প্ৰসিদ্ধ পৰিচালক, নাট্যকাৰ, তেওঁৰ ওপৰত এখন চিনেমা আমি আমাৰ টীম, আমাৰ শ্যামন্ত গৌতম, মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ, আমি নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু অহা 23 মে'ত আমি ৰিলিজ কৰিম চিনেমাখন। সমগ্ৰ অসমত, বেংগলোৰতো ৰিলিজ হ'ব। চ' তাৰ এটা গান, এইটো প্ৰথম গান, বেংগলোৰত প্ৰথম গাম আমি আজি। আৰু এই গানটোৰ পিছতে আপোনালোকে চিনেমাখনৰ নাম ভাইমন্দা, ভাইমন্দাৰ টিজাৰ আপোনালোকে দেখিবলৈ পাব এই গানটোৰ পিছতে। এই গানটো গোৱাৰ পিছতে প্ৰথমতে গানটো গাই লৈছোঁ, তাৰপিছত টিজাৰটো আপোনালোকক দেখুৱাম। থেংক ইউ ভেৰি মাছ। Thank you, dear. আমি তাত দেখিব টিজাৰটো। এতিয়া আমাৰ প্ৰব্লেম এটা হ'ল, আমি এইবিলাক লগাই দিলোঁ, এতিয়া ভালকৈ নেদেখিব ইয়াত। তথাপি আমি চলাম বাৰু, কিন্তু ইউটিউবত অলৰেডি ৰিলিজ হৈছে, সকলোৱে তাত চাব পাৰিব। ভাইমন্দা চিনেমাৰ নাম, নিউ টিজাৰ, নিউ ফিল্ম, 23rd May will be releasing it. Thank you.